হেল্ল' মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল কাৰিপদ এণ্ড ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইউটিউবৰ মোৰ এইটো প্ৰথম ভিডিঅ' হয়, গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু পাকঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এটা মাছৰ ৰেচিপি বনাব লৈছোঁ মাছৰ ভুজি। আপোনালোকৰ বাৰু এনেকুৱা হয়নে? আগদিনাখন মাছ বেছিকৈ অনা হয় আৰু পিছদিনা খাম বুলি ভাজি ৰখা হয় আৰু পিছদিনা খাব মন নাযায়। তেতিয়াহ'লে বাৰু কি কৰে? মই কিন্তু এনেদৰেই বনাই খাওঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে, এনেকৈ এবাৰ ট্ৰাই কৰিবচোন আৰু কেনেকুৱা হয় জনাব। মই মাছৰ টুকুৰা কৰি লৈছোঁ সৰু সৰু ভাজি ৰখা মাছখিনি, আৰু দুটা মিডিয়াম চাইজৰ পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। কেৰাহী এখন পাতি দিছোঁ, মই তেল দি দিছোঁ। তেল গৰম হৈ যোৱাৰ পিছত মই পিঁয়াজ, জলকীয়া এইখিনি গোটেইখিনি দি দিছোঁ। এতিয়া অকণমান সময় মই ভাজি ল'ম। এতিয়া এনেকৈ আপোনালোকে নিমখ কমকৈ ব্যৱহাৰ কৰিব। মই কমাই দিছোঁ, কাৰণ মাছটো যিহেতুকে ভজা আছিলে তাত নিমখ দিয়াই আছে, সেইবাবে নিমখ অকণমান কমাই দিছোঁ মই। আৰু ইয়াত হালধি দি দিম এতিয়া, আৰু অকণমান জিৰা গুড়ি দিছোঁ। আপোনালোকে জিৰা গুড়ি যদি খাব ইচ্ছা নকৰে নিদিলেও কোনো কথা নাই। মোৰ জিৰা গুড়ি দিলে খুব ভাল লাগে, গোন্ধ এটা ভাল ওলায়, সেইবাবে মই অকণমান জিৰা গুড়ি দি দিছোঁ। আৰু মই এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি লৈছোঁ। আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰিবচোন। আৰু যদি আপোনালোকে বেলেগ কিবা ধৰণে বনায় এনেকৈ বাহি মাছ, এবাৰ মোক জনাব। এয়া ৰঙচুৱা হৈ গৈছে, আৰু মই এতিয়া মাছৰ টুকুৰাকেইটা ইয়াত দি দিম আৰু অকণমান সময় এনেদৰে ভাজি ল'ম। দি দিছোঁ মই টুকুৰাবিলাক। এনেকৈ 2-1 মিনিটমান ভাজি ল'ম। আৰু মই ঢাকনি আৰু জুইটো কমাই পেলাই লৈছোঁ, কাৰণ জুই কমাই আৰু যেতিয়া ঢাকনি লগাই ভজা হয় নহয়, খুব ধুনীয়া মুচমুচীয়া এটা হয় আৰু খুবেই বেছি ভাল লগা হয়। গতিকে আপোনালোকে এনেদৰে বনাই খাই চাব পাৰে। আৰু ইউটিউবত মোৰ এইটো প্ৰথম ভিডিঅ' হয়। মোৰ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ চাই পেলাই, গতিকে লাইক এটা কৰিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব। শেষত মই ইয়াত অকণমান খাৰ ব্যৱহাৰ কৰিছোঁ। গতিকে আপোনালোকে ব্যৱহাৰ নকৰিলেও কোনো কথা নাই, কিন্তু খাৰটো দিলে খুব বেছি ভাল লগা হয়। গতিকে এনেদৰে এদিন বনাই খাই চাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।